তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে ভাৰত চৰকাৰৰ ফালৰ পৰা নতুনকৈ এটা আইডেণ্টি কাৰ্ড মুকলি কৰি দিয়া হৈছে। আৰু সেই আইডেণ্টি কাৰ্ডৰ জৰিয়তে আপোনালোকে বহুতো সুবিধা লাভ কৰিব পাৰিব, বহুতো বেনিফিট লাভ কৰিব পাৰিব। আৰু সেই আইডি কাৰ্ডখন বনাওঁতে আপোনালোকে ডকুমেণ্টছ কি লাগিব আৰু এইটো আইডি কাৰ্ড কেনেকৈ বনাব সম্পূৰ্ণ এইটো ভিডিঅ'ত জনাই দিয়া হ'ব। আৰু সুবিধাবোৰ কি পাব, কেনেকুৱাকৈ সুবিধাবোৰ পাব সম্পূৰ্ণ এইটো ভিডিঅ'ত জনাই দিয়া হ'ব। তো আশা কৰোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। চোৱাৰ পিছত আপোনালোকে নিজেই সেই আইডেণ্টি কাৰ্ডখনৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মোৰ এটাই ৰিকুৱেষ্ট, যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব, কিয়নো এনেকুৱা নতুন ভিডিঅ' মই সদায় আপলোড কৰিয়ে থাকোঁ। যদি আপোনালোকে সবৰ প্ৰথম পাব খোজে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি থ'ব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। তো সবৰ প্ৰথম আপোনালোকক এইখন পেজত আহিব লাগিব আৰু এইখন পেজৰ লিংক মোৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব। তাতে ক্লিক কৰাৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচ আহিব। চাওক, ইয়াতে লিখা আছে, চাওক, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, নেশ্যনেল কেৰিয়াৰ ছাৰ্ভিচ, মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট। চাওক, ইয়াতে লিখা আছে, সম্পূৰ্ণ ইয়াতে চাব পাৰিব। তো ইয়াৰ পিছত এইটো পেজত অহাৰ পিছত আপোনালোকে চাওক, কৰ্ণাৰত দুটা অপশ্যন দিয়া আছে, লগ ইন আৰু ৰেজিষ্টাৰ। আপোনালোকে ৰেজিষ্টাৰ বাটনত ক্লিক কৰি দিব। তো যেতিয়া আপোনালোকে ৰেজিষ্টাৰ বাটনত ক্লিক কৰি দিব তেতিয়া অলপ স্ক্ৰল ডাউন কৰিব। চাওক, ইয়াতে আপোনাৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। চাওক, ৰেজিষ্টাৰ এছ, আপোনালোকে ইয়াতে চিলেক্ট কৰিব জবছ কেয়াৰ। আপোনালোকে বহুতকেইটা অপশ্যন দিয়া আছে ইয়াতে। চাওক, ইয়াতে আপোনালোকে জবছ কেয়াৰত ক্লিক কৰি দিব। তো যেতিয়া আপোনালোকে জবছ কেয়াৰত ক্লিক কৰি দিব তেতিয়া আপোনাৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ, অলপ স্ক্ৰল ডাউন কৰিব। ইয়াতে চাওক, ইউনিক আইডেণ্টিফিকেশ্যন UID টাইপ। আপোনালোকে ইয়াতে ডকুমেণ্টছ টাইপ কৰিব লাগিব। তো ডকুমেণ্টছ চিলেক্ট কৰিব লাগিব। ডকুমেণ্টছটো আপোনালোকৰ চাওক তিনিটা দিয়া আছে। চাওক, ইয়াতে পেন কাৰ্ড, শ্ৰমিক কাৰ্ড, EPFO আপোনালোকে আছে। আপোনালোকৰ যদি তিনিটা যদি ডকুমেণ্টছ নাই, তেনেক্ষেত্ৰত আপোনালোকৰ যদি আধাৰ কাৰ্ড আছে তেনেহ'লে আপোনালোকে আধাৰছত ক্লিক কৰি দিব। আৰু যদি আপোনাৰ পেন কাৰ্ড আছে তেনেহ'লে পেন কাৰ্ডটো চিলেক্ট কৰিব। আৰু যদি পেন কাৰ্ড নাই, শ্ৰমিক কাৰ্ড যদি আছে, শ্ৰমিক কাৰ্ড চিলেক্ট কৰিব। আৰু যদি তিনিটা নাই তেনেক্ষেত্ৰত আপোনালোকে আধাৰছত ক্লিক কৰি দিব। আধাৰছত ক্লিক কৰি দিয়াৰ লগে লগে চাওক, ইয়াতে ড্ৰাইভিং লাইচেন্স বুলি এটা অপশ্যন আছে। চাওক, ইয়াতে ক্লিক কৰিব। চাওক, ইয়াতে ভোটাৰ ID, পাছপৰ্ট, আধাৰ কাৰ্ড। আপোনালোকৰ যদি আধাৰ কাৰ্ড আছে, আধাৰ কাৰ্ড দি ইয়াতে ভেৰিফাই কৰি ল'ব লাগিব। তো মোৰ আধাৰ কাৰ্ড দি মই ভেৰিফাই কৰিম। তো মই আধাৰ কাৰ্ডটো চিলেক্ট কৰিছোঁ। তো ইয়াৰ পিছত চাওক, আপোনালোকৰ ইউনিক আইডেণ্টিফিকেশ্যন UID নাম্বাৰ, আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে দিব লাগিব। তো আধাৰ কাৰ্ডৰ নম্বৰ দিয়াৰ পিছত আপোনালোকে ডেট অফ বাৰ্থটো চিলেক্ট কৰিব লাগিব। ডেট অফ বাৰ্থটো চিলেক্ট কৰাৰ পিছত আপোনালোকে চেক বটনত ক্লিক কৰি দিব। তো মই এইটো ফিল কৰি আছোঁ। তো ইয়াৰ পিছত চাওক, মই আধাৰ কাৰ্ড নম্বৰটো দি দিছোঁ। দিয়াৰ পিছত ডেট অফ বাৰ্থটো চিলেক্ট কৰিছোঁ। ইয়াতে চাওক, এতিয়া আপোনালোকে চেক বটনত ক্লিক কৰি দিব। তো যেতিয়া আপোনালোকে চেক বটনত ক্লিক কৰি দিব তেতিয়া আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। চাওক, UID নম্বৰ ইজ এভেইলেবল। আপোনালোকে তলত স্ক্ৰল ডাউন কৰিব। ইয়াতে আপোনালোকে এতিয়া ফাৰ্ষ্ট নেম, মিডিল নেম, লাষ্ট নেম, আপোনালোকৰ যদি মিডিল নেম আছে তেনেক্ষেত্ৰত আপোনালোকে মিডিল নেমটো দিব লাগিব। তো ইয়াৰ পিছত আপোনালোকৰ জেণ্ডাৰটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনালোকে ষ্টেটটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনালোকে চাওক, গাৰ্জেন, ফাদাৰ্ছ নেম, আপোনালোকৰ ফাদাৰৰ নেমটো ইয়াতে দিব লাগিব। ইয়াৰ পিছত আপোনালোকে চিলেক্ট হায়েষ্ট এডুকেশ্যন লেভেল, আপোনালোকে এডুকেশ্যনটো আপোনালোকে চিলেক্ট কৰিব লাগিব। আপোনাৰ 10 পাছ হয় না, হাই ছেকেণ্ডেৰী পাছ হয় না, 9 পাছ হয়, আপোনালোকে ইয়াতে চিলেক্ট কৰিব। ইয়াতে বহুতকেইটা দিয়া আছে, গ্ৰেজুৱেশ্যনলৈকে আছে, PG ডিপ্ল'মা পৰ্যন্ত আছে। ইয়াতে চাওক, ইয়াতে বহুতকেইটা আছে। আপোনাৰ কোনটো হয় আপোনালোকে ইয়াতে চিলেক্ট কৰিব। আপোনালোকে যদি 12টা পাছ হয় তেনেহ'লে 12 পাছ ইয়াতে চিলেক্ট কৰিব। আৰু যদি 10 পাছ হয় তেনেক্ষেত্ৰত 10 পাছ চিলেক্ট কৰিব। তো আপোনাৰ কোনটো হয় আপোনালোকে এইটো চাই এইটো আপোনালোকে চিলেক্ট কৰিব। তো ইয়াৰ পিছত চাওক, ইমেইল ID, আপোনালোকৰ ইমেইল ID এটা লাগিব। ইমেইল IDটো এক্টিভ হোৱা লাগিব, কিয়নো তাতে এটা OTP যাব। সেই OTPটো ইয়াতে ভেৰিফাই কৰিব লাগিব। তো ইয়াৰ পিছত আপোনাৰ মোবাইল নম্বৰটো দিব। মোবাইল নম্বৰটো দিয়াৰ পিছত আপোনাক মনত ৰখাকৈ আপোনালোকে এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব। তো ইয়াতে পাছৱৰ্ড 8 কেৰেক্টাৰ হ'ব লাগিব। ইয়াতে চাওক লিখা আছে, আলফাবেট নম্বৰ লাগিব। ইয়াৰ পিছত স্পেচিয়েল কেৰেক্টাৰ লাগিব। ইয়াতে সম্পূৰ্ণ ডিটেইলছ দিয়া আছে। চাওক, ইয়াতে আপুনি ইয়াতে চাই কিনে আপোনালোকে ইয়াতে পাছৱৰ্ডটো ক্ৰিয়েট কৰিব। তো ইয়াৰ পিছত পাছৱৰ্ডটো ক্ৰিয়েট হোৱাৰ পিছত আপোনালোকে পাছৱৰ্ডটো ইয়াতে দিব লাগিব। দিয়াৰ পিছত আপোনালোকে ইয়াতে চইচ ইয়ৰ ইউজাৰ নেম, আপোনালোকে কোনটোত কৰিব, ইমেইল ID দি কৰিব না NCS ID দি কৰিব, আপোনালোকে কোনটো দি কৰে আপোনালোকে ইয়াতে চিলেক্ট কৰিব। তো আপোনালোকে ইমেইল IDটোৱে চিলেক্ট কৰিব, সুবিধা হ'ব আপোনালোকে যদি ইমেইল ID চিলেক্ট কৰে। ইয়াৰ পিছত চাওক, এমপ্লয়মেণ্ট ষ্টেটাছ, আপোনালোকে এমপ্লয়মেণ্ট ষ্টেটাছটো ইয়াতে চিলেক্ট কৰিব লাগিব। ইয়াৰ পিছত চাওক, স্কিলছ, আপোনালোকে কি কাম কৰি আছে আপোনালোকে সেইখন ইয়াতে আপোনালোক লিখি দিব লাগিব। ইয়াতে কি কাম কৰি আছে আপোনালোকে এইটো লিখি দিব লাগিব। তো ইয়াৰ পিছত আপোনালোকে চাওক, আৰ ইউ ইণ্টাৰেষ্টেড ইন ইণ্টাৰনেশ্যনেল জব, আপোনালোকে কাউণ্ট্ৰিৰ বাহিৰত মানে ভাৰতৰ বাহিৰত, ইণ্ডিয়াৰ বাহিৰত কাম কৰিব খোজে নেকি? যদি তেনেহ'লে খোজে তেনেহ'লে আপোনালোকে ইয়েছ দিব, আৰু যদি নোখোজে তেনেক্ষেত্ৰত ন' দিব। তো ইয়াৰ পিছত চাওক, এড ইয়ৰ অকুপেশ্যন, তো আপোনালোকৰ অকুপেশ্যনটো ইয়াতে দি দিব। দিয়াৰ পিছত চাওক, ইয়াতে আপোনাৰ কেপচাৰটো ফিল কৰিব। কেপচাৰটো ফিল কৰি ইয়াতে চাওক এটা বক্স দিয়া আছে, আই এগ্ৰি টু টাৰ্মছ এণ্ড কণ্ডিশ্যন, আপোনালোকে ইয়াতে এই বক্সটোত ক্লিক কৰি দিব লাগিব, টিক মাৰ্ক লগাই দিব লাগিব। ইয়াৰ পিছত চাওক, আপোনালোকে ছাবমিট বটনত ক্লিক কৰি দিব। এইখন যেতিয়া ফৰ্মখন ফিল আপ কৰা হ'ব তেতিয়া আপোনালোকে ছাবমিট বটনত ক্লিক কৰি দিব। তো মই এইটো ফৰ্মখন ফিল কৰি আপোনালোকক নেক্সট ষ্টেপটো দেখাই দি আছোঁ।
তো আপোনালোকে যেতিয়া ছাবমিট বাটনত ক্লিক কৰি দিব তেতিয়া আপোনাৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচ আহিব। চাওক এতিয়া আপোনালোকক ভেৰিফাই মোবাইল OTP আপোনালোকে OTPটো ইয়াতে দিব লাগিব। প্ৰথমতে আপোনাৰ মোবাইল নম্বৰত যাব, ইয়াৰ পিছত আপোনাৰ যিটো জিমেইল ID দিছে সেই জিমেইল IDটো আপোনালোকৰ OTPটো যাব, দুটাই আপোনালোকক দিব লাগিব, তেতিয়াহে আপোনালোকে এইখন ভেৰিফাই হ'ব। তো প্ৰথমতে আপোনাৰ মোবাইল নম্বৰৰ OTPটো দি দিব, দিয়াৰ পিছত আপোনাৰ ভেৰিফাই বাটনত ক্লিক কৰি দিব, দিয়াৰ পিছত আপোনালোকে তেতিয়া জিমেইল IDৰ আপোনাৰ যিটো OTP আহিব সেই জিমেইল IDটো ইয়াতে দি কিনে আপোনালোকে ভেৰিফাই বাটনত ক্লিক কৰি দিব। তো মই মোবাইল নম্বৰৰ হয়তো অলপ দেৰিকৈ আহে কিছুমানৰ, বিশেষ কৰি আপোনাৰ এই যিটো মানে জিমেইল ID আছে সেই জিমেইল IDত অকণমান দেৰিকৈ আহে। তো আপোনালোকে অলপ সময় ৱেইট কৰিব, ৱেইট কৰাৰ পিছত আপোনালোকে OTPটো অহাৰ পিছত আপোনালোকে ইয়াতে ভেৰিফাই কৰি ল'ব। তো যদি আপোনালোকৰ নাহে তেনেক্ষেত্ৰত আপোনালোকে চাওক ৰিচেণ্ট বুলি এটা অপশ্যন দি আছে, ৰিচেণ্টত ক্লিক কৰি দিব, দিয়াৰ পিছত আপোনালোকৰ OTPটো আকৌ এবাৰ আহিব। তো মোৰ এতিয়ালৈকে অহা নাই, তো মই ৰিচেণ্টত ক্লিক কৰি দিম। তো ৰিচেণ্টত ক্লিক কৰি দিয়াৰ লগে লগে OTPটো মোবাইলৰ OTPটো আহি যাব। তো এই চাওক ইয়াতে মোৰ আহি গৈছে, ইয়াতে ইয়াৰ পিছত আপোনালোকে OTPটো ইয়াতে দি দিব, দিয়াৰ পিছত আপোনালোকে ভেৰিফাই ক্লিক কৰি দিব। তো মোবাইলৰ OTPটো ভেৰিফাই হৈ যাব। এতিয়া আপোনালোকক জিমেইল IDৰ ভেৰিফাইটো কৰিব লাগিব। তো মই জিমেইলটো চেক কৰি চাওঁ ইয়াতে OTPটো আহিছে নে নাই। তো মোৰ জিমেইলত OTP আহি গৈছে। এতিয়া মই ভেৰিফাই বাটনত ক্লিক কৰি দিছোঁ। তো যেতিয়া আপোনালোকে ভেৰিফাই বাটনত ক্লিক কৰি দিব তেতিয়া আপোনাৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচ আহিব। চাওক ইয়াতে লিখা আছে ইউজাৰ ৰেজিষ্ট্ৰেশ্যন ইজ কমপ্লিট, আপোনালোকৰ এইখন কমপ্লিট হৈ গৈছে। তো এতিয়া আপোনালোকে চাওক ক্লিক হেয়াৰ টু প্ৰচিড, আপোনালোকে প্ৰচিডত ক্লিক কৰি দিব। তো যেতিয়া আপোনালোকে ক্লিক হেয়াৰত ক্লিক কৰি দিব, ইয়াতে চাওক ইয়াতে আপোনালোকে এতিয়া ইউজাৰ নেম আৰু পাছৱৰ্ড দি আপোনালোকে ইয়াতে লগইন হ'ব লাগিব। তো মই লগইন হৈ আছোঁ। আপোনাৰ ইউজাৰ আইডিটো হ'ব আপোনাৰ জিমেইল আইডিটো হ'ব, আপোনাৰ জিমেইল আইডিটো আপোনাৰ ইউজাৰ আইডি, আৰু আপোনাৰ যেতিয়া ফৰ্মখন ৰেজিষ্টাৰ কৰিছিল তেতিয়া আপোনালোকে যেতিয়া পাছৱৰ্ড দিছিল সেই পাছৱৰ্ডটো আপোনালোকে ইয়াতে দিব লাগিব। তো মই দি দিছোঁ। ইয়াতে আপোনালোকে ইয়াতে চাওক চাইন ইন বাটনত ক্লিক কৰি দিব। যেতিয়া আপোনালোকে চাইন ইন বাটনত ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচ আহিব। চাওক এতিয়া আপোনাৰ ফৰ্মখন ছাবমিট হৈ গৈছে। এতিয়া আপোনালোকে আইডেণ্টি কাৰ্ডখন ডাউনলোড কেনেকৈ কৰিব। তো এইখন ডাউনলোড কৰিব লগা হ'লে আপোনাৰ চাওক কৰ্নাৰত 3টা লাইন দিয়া আছে, আপোনালোকে তাতে ক্লিক কৰিব। তো ক্লিক কৰি আপোনালোকে স্ক্ৰল ডাউন কৰিব, স্ক্ৰল ডাউন কৰি থাকিব। ইয়াতে চাওক প্ৰফাইল বুলি এটা অপশ্যন আছে, ইয়াতে NCS ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, আপোনালোকে NCS ৰেজিষ্ট্ৰেশ্যন কাৰ্ডত ক্লিক কৰি দিব। তো যেতিয়া আপোনালোকে NCS ৰেজিষ্ট্ৰেশ্যন কাৰ্ডত ক্লিক কৰি দিব তেতিয়া আপোনালোকে চাওক ইয়াতে আপোনাৰ আইডেণ্টি কাৰ্ডখন শ্ব' হ'ব। চাওক ইয়াতে লিখা থাকিব নেশ্যনেল কেৰিয়াৰ ছাৰ্ভিচ মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট, আপোনালোকে চাওক ইয়াতে আপোনাৰ আইডেণ্টি কাৰ্ডখন শ্ব' হ'ব। তো এতিয়া আপোনালোকে এইখন ডাউনলোড কৰিব লাগিব। তো ডাউনলোড কৰিবলৈ চাওক কৰ্নাৰত ডাউনলোড আই কাৰ্ড বুলি এটা অপশ্যন আছে, ডাউনলোড আই কাৰ্ডত ক্লিক কৰি দিলে আপোনাৰ এইখন ডাউনলোড হৈ যাব। আৰু এইখন ডাউনলোড কৰি আপোনালোকে ভালকৈ ৰাখি থ'ব। আৰু এইখন যেতিয়া আপোনালোকে আইডেণ্টি কাৰ্ডখন যে বনালে আপোনাৰ এখন কাম কি হ'ব, আপোনাৰ সুবিধা কি কি পাব চাওক মই দেখাই দি আছোঁ। তো আপোনাৰ সুবিধা হ'ল চাওক ইয়াতে কৰ্নাৰত চাওক 3টা লাইন দিয়া আছে, আপোনাৰ তাতে ক্লিক কৰিব। ক্লিক কৰি চাওক জব স্কেয়াৰ হোমত আপোনালোকে ক্লিক কৰি দিব। তো দিয়াৰ পিছত চাওক ইয়াতে চাৰ্চ জব, আপোনালোকে যিকোনো জবৰ কাৰণে আপোনালোকে ইয়াৰ পৰাই ডাইৰেক্ট এপ্লাই কৰিব পাৰিব। চাওক ইয়াতে অল জবত যিটো টিক মাৰ্ক লগা আছে এইখন অল জবত থাকিব দিব। ইয়াৰ পিছত চাওক কিৱাৰ্ড, আপোনালোকে কি জব কৰিব খোজে চাওক ইয়াতে আপোনালোকে ইয়াতে চাৰ্চ কৰিব। ছাপ'জ মই এক্সাম্পল হিচাপে দেখাই দি আছোঁ। চাওক ডাটা এণ্ট্ৰি বুলি, ডাটা এণ্ট্ৰি। চাওক ডাটা এণ্ট্ৰি লিখাৰ পিছত চাওক ইয়াতে জব লোকেশ্যন, আপোনালোকে অল ইণ্ডিয়াত কৰিব খোজে না আপোনাৰ ডিষ্ট্ৰিক্ট বা ষ্টেটত তেনেকুৱাত কৰিব খোজে। আপোনালোকে যদি ডিষ্ট্ৰিক্ট বা ষ্টেট লেভেলত কৰিব খোজে তেনেহ'লে চাওক ইয়াতে 2 নম্বৰটো ছিলেক্ট কৰিব। আৰু যদি আপোনালোকে অল ইণ্ডিয়াত কৰিব খোজে তেনেক্ষেত্ৰত অল ইণ্ডিয়াত টিক মাৰ্ক লগাব। তো এতিয়া আপোনালোকে চাৰ্চ বটনত ক্লিক কৰি দিব। তো যেতিয়া আপোনালোকে চাৰ্চ বটনত ক্লিক কৰি দিব চাওক তলত এনেকুৱাকৈ ইণ্টাৰফেচ আহিব। চাওক এতিয়া আপোনালোকে তলত স্ক্ৰল ডাউন কৰি থাকিব, স্ক্ৰল ডাউন কৰি থাকিব। ইয়াতে চাওক বহুত ইয়াতে জবৰ কাৰণে পোষ্ট খালী হৈ আছে, আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আপোনাৰ কোনটো পোষ্ট ভাল লাগে, কোনটো জব ভাল লাগে আপোনালোকে ইয়াতে চাই কিনে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। চাওক কৰ্নাৰত দিয়া আছে এপ্লাই বুলি, আপোনালোকে ডাইৰেক্ট ইয়াৰে পৰাই আপোনালোকে এপ্লাই কৰিব পাৰিব। চাওক ইয়াতে চাওক 105টা পেজ আছে, ইয়াতে চাওক 105টা পেজ আছে। আপোনালোকে ইয়াতে চাইছে আপোনালোকে কোনটো ভাল লাগে, আপোনালোকে ইয়াতে গোটেইবোৰ নিউ কি হয় জব আহিব। চাওক ইয়াতে গোটেইবোৰ ইয়াতে চাওক ডেট দি আছে, চাওক ইয়াতে চাওক 12/9/2022, আপোনালোকে ইয়াতে চাওক যিমান ইয়াতে চাওক সম্পূৰ্ণ ইয়াতে জববোৰ দিয়া আছে। আপোনালোকে কোনটো জব ভাল লাগে আপোনালোকে ইয়াতে পৰা ছিলেক্ট কৰি এপ্লাই কৰিব পাৰিব। তো এইখন কাৰ্ডৰ সুবিধা এইটোৱে। আৰু আপোনালোকে যদি ৰিজিউমখন ডাউনলোড কৰিব খোজে তেনেক্ষেত্ৰত আপোনালোকে চাওক মই ৰিজিউমখন ডাউনলোড কৰি দেখাই দি আছোঁ। তো আপোনালোকে চাওক প্ৰথমতে চাওক ইয়াতে 3টা লাইনত ক্লিক কৰিব, ক্লিক কৰাৰ পিছত চাওক ইয়াতে স্ক্ৰল ডাউন কৰিব, স্ক্ৰল ডাউন কৰাৰ পিছত চাওক ইয়াতে ভিউ এণ্ড ডাউনলোড CV, আপোনালোকে এইটোত ক্লিক কৰি দিব।
তো ক্লিক কৰি দিয়াৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচ আহিব। চাওক আপোনাৰ ৰিজিউমখন চাওক, আপোনালোকে যিটো এইটো মানে যেতিয়া প্ৰথমতে যিটো ৰেজিষ্ট্ৰেশ্যন কৰাতে আপোনালোকে ফিল কৰিছিল সম্পূৰ্ণ ডিটেইলছ আপোনালোকে ইয়াতে দিয়া থাকিব। তো এইখন আপোনালোকে ডাউনলোড কৰিব। তো স্ক্ৰল ডাউন কৰিব, এতিয়া চাওক কৰ্নাৰত দি আছে চাওক ডাউনলোড প্ৰফাইল। আপোনালোকে ডাউনলোড প্ৰফাইলত ক্লিক কৰি দিয়াৰ লগে আপোনাৰ এই ৰিজিউমখন ডাউনলোড হৈ যাব। তো আপোনালোকে এনেকৈ ৰিজিউমখন ডাউনলোড কৰি আপোনালোকে যদি দেখিব খোজে তেনেক্ষেত্ৰত আপোনালোকে ইয়াতে এই ৰিজিউমখন দেখুৱাই দিব পাৰিব। তো আপোনালোকে নিশ্চয় বুজি পাইছে, আৰু যদি বুজাত অসুবিধা হৈছে তেনেক্ষেত্ৰত মোক কমেণ্টত জনাব, মই যিমান পাৰোঁ আপোনালোকক হেল্প কৰাৰ চেষ্টা কৰিম। তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগি থাকে তেনেহ'লে এটা লাইক কৰিব, আৰু যদি মোৰ চেনেলটো নতুন হৈ আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। ধন্যবাদ।